হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলো ভালেই আছে। মই বৰ্তমান ভালেই আছোঁ। আজি যিহেতু বিহু বতৰ, আটাইলৈ ভোগালী বিহুৰ শুভেচ্ছা আৰু সেৱা যাচিলোঁ। মই আছোঁ গোলাঘাটত। এয়া চাওকচোন, শাক উঠাই আছোঁ মই। গাঁৱত আহিলে এইবোৰেই ভাল লাগে। টাউনতনো ক'ত পাওঁ, চব মেনিয়ৰ দিয়াহে খাবলৈ পাওঁ। গাঁৱত আহিলে আমি ফ্ৰেছ বস্তু খাবলৈ পাওঁ। ধনিয়া, মূলা, পালেং শাক, দোনবন। আজি ভাবিলোঁ এয়াই খাম আৰু। কালি যিহেতু মাছ মাংস খালোৱেই। এইজনী দেখিছেনে? এইজনী হৈছে মিমি। কেইদিনমান হৈছেহে জগিছে। মায়ে নাম দিছে মিমি আৰু মাৰ পিছে পিছে দৌৰি থাকে। মায়ে মাতিলেই হ'ল। মই দেখি আচৰিত। ইমান কিউট হয়, ইমান মৰম লগা। চব দেখিছে, ইমান বদমাছ কৰিছে। দেখিছে চব। বহি আছে এতিয়া।